মদ খালে হ'ব পাৰে কৰোনা ভাইৰাছ আৰু এইটো কথা জনাইছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেড অশ্বিনী কুমাৰ চুবে। উল্লেখ কৰি মন কৰিবলগীয়া কথা কেইটা কৈছে যে যদি আপোনাৰ জ্বৰ কাহ চৰ্দি হৈ থকা সময়ত মদ খায় তেতিয়া আপোনাৰ শৰীৰলৈ আহি যাব পাৰে কৰোনা ভাইৰাছ। উল্লেখ কৰি কয় যে মদ খোৱাৰ পিছত মানুহৰ শৰীৰলৈ সহজতে আহি যাব পাৰে কৰোনা ভাইৰাছ এনেকুৱা বেমাৰ, ইয়াৰ কোনো চিকিৎসা এতিয়ালৈ ওলোৱা নাই। ই যদি এবাৰ মানুহৰ শৰীৰলৈ আহে তাৰ পিছত মানুহজনৰ 10-15 দিনৰ ভিতৰত মৃত্যু হয়। আপোনালোকে নিশ্চয় হলিউডৰ ৰেচিডেণ্ট এভিল বুলি ফিল্মখন চাইছে। তাত দেখুওৱাৰ নিচিনা এজন মানুহৰ শৰীৰৰ পৰা আন এজনৰ মানুহৰ শৰীৰলৈ আহি যায়। আৰু লগতে জনাইছে যে কৰোনা ভাইৰাছ আচলতে বায়ুমণ্ডলৰ পৰা আহে। বতাহ বৰষুণৰ ফলত এখন দেশৰ পৰা আন এখন দেশলৈ আহিছে। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।